এই গাইজ মই ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ আজিকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল অসমতে তেওঁলোকক ইনচাল্ট নকৰে আজিকালি তেওঁ ভাৰতৰ মানে ৰাষ্ট্ৰীয় লেভেলত তেওঁক আজিকালি ইনচাল্ট কৰিবলৈ মানুহবিলাক ওলাইছে যেনে অৰ্ণৱ গোস্বামী ডাঙৰীয়াই মাজতে এটা ইণ্টাৰভিউ কৈছিলে তাত মানে এনেকুৱা হৈছে গতিকে তাৰ ওপৰত অকণমান ডিছকাছ কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মাই চেল্ফ জিতু দাস আই এম নট এ বাইছ পাৰ্চন কোনো কিনিবলৈ ইমান টকা নাই কাৰো পকেটত ইমান দম নাই মোক যে কিনি ল'ব চ' যদি বেছি নালাগে টকা 50 লাখ টকা এটা মুখত মাৰি দিলে হৈ যাব বেছি লম চ' জাষ্ট জোকছে পাৰ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Otherwise, Mia means a respected मुस्लिम को टारगेट कर रहे हैं क्या Mia is respected word sir বাহ এই কথাটো কোৱাৰ কাৰণে আপুনি মোৰ পৰা এটা ক্লেপ ডিজাৰ্ভ কৰে ন মই মিয়া নহয় মই মুছলিম নহয় মই খাৰখোৱা অসমীয়া চ' ডোণ্ট ৱৰি মই কথাটো কোৱাৰ এছপেক্ট হৈছে কাৰণ ছেকেণ্ড আপুনি এই ভিডিঅ'টো চাওক मिया का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ मतलब সেইদিনা কৈছিলে মিয়া মানে বাংলাদেশী মানে মিয়া মানে পাকিস্তানী ফলানা ধেৰ কিবা কিবি কৈছিলে আৰু তেওঁ বাংলাদেশীৰ বিৰুদ্ধে কাম কৰিছে মিয়াৰ এগেইনষ্টত কাম কৰে কোনোবাই যদি 5 টকা ভাড়া তেওঁ 4 টকা ভাড়া দি পিনে মিয়াক মানে যিমান হাৰাশাস্তি কৰিব পাৰে কৰিবলৈ দিছিল আমাৰ চবকে কৈছিলে তাৰপিছত কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' সন্মুখলৈ আহিছিলে আমি জাতীয় সংগ্ৰামীৰ ফালৰ পৰা ভাড়া কৰে যে মিয়াবোৰ যে থাকে মিয়াবোৰ আমি গতিকে আপোনালোকে কাম এটা কৰিব য'তেই মিয়া দেখে এনেকুৱা এডাল বেট ল'ব এচাৰি ল'ব মিয়াৰ প্ৰতিটো মিয়াৰে পিঠিব এই যে আমাৰ চ' কল আমাৰ অসমীয়া জাতিৰ ৰক্ষক কিছুমান যে ওলাই আহিছে বৰ্তমান সমাজত এওঁলোকৰ বিৰুদ্ধে কিবা একশ্যন ল'বনে এওঁলোকে যে যোনে যায় তাই ঘৰত গৈ যে মিয়া মানুহ বিচাৰি ফুৰি যে এই এনেকৈ হাৰাশাস্তি কৰিছে এটা সাম্প্ৰদায়িকতাৰ যে ফাট এটা মিলিবলৈ যেন ধান্দা কৰিছে অসমীয়া আৰু মিয়াসকলৰ মাজত এওঁলোকৰ এগেইনষ্টত কিবা ব্যৱস্থা ল'বনে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু তেখেতে বহুত দিন আগৰ পৰাই কৈছে যে গৌৰৱ গগৈ পাকিস্তানী কিন্তু এতিয়া যেতিয়া অৰ্ণৱ গোস্বামীয়ে হিমন্ত বিশ্ব শৰ্মাক এই কথাটো সুধিলে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়নে তেতিয়া তেখেতৰ উত্তৰ চাওক इज अ पाकिस्तानी एजेंट He has converted both of his children from Hinduism to another religion. मतलब সিৰিয়াছলি আপুনি নিজৰ কথাতে এনেকৈ পাল্টি মাৰি গ'ল আৰে চন্দ্ৰত থকা গ্ৰহণেও চন্দ্ৰত থকা কোনোবা এটা এলিয়েনেও এনেকৈ পাল্টি নামাৰে চাগে মতলব সেইদিনাৰ পৰা আপুনি কৈছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আপুনি নিজৰ টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম চবৰ হেণ্ডেলতে গৌৰৱ গগৈ এটা পাকিস্তানী এজেণ্টৰ লগত লিংক কৰাই দিছে এতিয়া আপুনি কৈছে হি ইজ কনভাৰ্টেড ইফ হি কনভাৰ্টেড উই কেন হেল্প হিম মতলব হোৱাট দ্য ফাক ইজ দিছ আৰু আপুনি কিছুমান যে এইবিলাক যে আপোনাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত কিছুমান এনেধৰণৰ ভিডিঅ' পষ্ট হয় আৰু তাৰপিছত আপুনি কয় যে সেই ভিডিঅ'বিলাক মোৰ উইদাউট কনচাৰ্ণ এইবিলাক ভিডিঅ' পষ্ট কৰা হৈছে তেনেহ'লে আপুনি তেওঁলোকৰ এগেইনষ্টত কি ব্যৱস্থা ল'ব পাৰিবনে বা ব্যৱস্থা ল'বলৈ মতলব বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোটে পাইছে ভোটটো হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে তেওঁলোক ঘৈণীয়েকে মাটি বাৰী কিবা কিবি সম্পত্তি অসমৰ যে ধৰি কিবা কিবি লৈ যে বৰ্তমান ঘূৰি আছে তেওঁলোকৰ প্ৰমাণ আছে সেই ভোটে পাইছে বৰ্তমান সেই ভোটে পোৱাৰ কাৰণে আজি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ উল্টা ফাল্টা মাল্টা মাথতে কিবা কিবি য'তে ত'তে ঘূৰি ফুৰিছে কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াই মুঠতে মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ মুঠতে যেনেকৈ নহয় আজি সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে পাকিস্তানী এজেণ্ট হিচাপে ঘোষণা কৰিছে যাতে যেনেকৈ নহওক ইলেকশ্যনটো পাৰ হৈ জিকি যোৱাৰ পিছত আৰু এইবিলাক চিন্তা নাই ইলেকশ্যনটো জিকি যোৱাৰ পিছত বাইচান্স যদি গৌৰৱ গগৈ জিকিলে তেতিয়াতো বা এটা বেলেগ এটা চেপ্টাৰ বাইচান্স যদি হিমন্ত বিশ্ব শৰ্মা জিকিলে তেনেহ'লে সেইটোৱে ক'ব আৰু মতলব লিটাৰেলি যদি এটা কথাত ক'বলৈ যাওঁ ন বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কমেডি স্ক্ৰিপ্ট তৈয়াৰ কৰি আছে এইটো অক্ষয় কুমাৰে যদি ফিল্ম বনাওঁ ক'বলৈ পায় ভাল এটা স্ক্ৰিপ্ট ওলাব একচুৱেলি বাছ একো নাই চিৰিয়াছলি ক'ব গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী হয় নহয় এইবিলাকতো নাজানো কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখিনি এলিগেশ্যন লগাইছে কিন্তু চব এটা বেবুনিয়াদ একদম কোনো লজিক নাই কোনো গ্ৰাউণ্ড ৰিয়েলিটি নাই চ' ডেট ইজ টুডে ফৰ গাইজ অৰ্ণৱ গোস্বামীয়ে কেনেকৈ থৰিলেতো গম পালি চ' মই আৰু ইমান বৰ্ণনা কৰিব নিবিচাৰোঁ গতিকে জয় অসম আকৌ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভাৰত মাতা কি জয় অসম জয় কংগ্ৰেছ বুলি ক'ম বুলিছিলে ঘটি দিলেও নকলা